চৰোৱা এজনী লোকৰ ডিফুটাৰৰ কাহিনী শুনিছিলোঁ। অস্তিত্বৰ আন্দোলনত অসমীয়া ভাষাৰ বাবে শ্বহীদ হৈছিল পুতেক। যন্ত্ৰণাত উৰে দিন উৰে ৰাতি উজাগৰে তৰা গণিব পৰা এটি ঘৰত বোৱাৰীৰ সৈতে চৰোৱা বুঢ়ী। তাকো সহ্য নকৰিলে নদীয়ে। চৰোৱা বুঢ়ী ডিফুটাৰ। অফিচ আদালতত কেৱল টকা আৰু কাগজৰ খেল। অথচ নিৰীহ দৰিদ্ৰ চৰোৱাৰ নদীৰ বাহিৰে একো নাছিল। এতিয়া চৰোৱা বুঢ়ী ডিটেনশ্যন কেম্পত। নদীৰ ভাজে ভাজে সন্তানৰ সৈতে বোৱাৰীৰ জীৱন সংগ্ৰাম কোনেও নুবুজে নেদেখে। চৰোৱাই খেতি কৰি সপোন চায় সফলতাৰ, দেশৰ অৰ্থনীতিৰ। ইয়াক অস্বীকাৰ কৰে। পাছত উচ্ছেদ কৰে অবৈধ বেদখলকাৰী, অবৈধ বাংলাদেশী মিয়া অপবাদেৰে। এই চৰোৱাৰ বঠা ধৰিব কোনে?